14 ফেব্ৰুৱাৰীৰ দিনাখনেই ভেলেণ্টাইন ডে কিয় পালন কৰা হয়, বেলেগ দিনা কিয় পালন কৰা নহয়? ভেলেণ্টাইন ডেৰ দিনাখন ভেলেণ্টাইন কাৰ্ডত যদুৱে হওক, মধুৱে হওক, হৰিয়ে হওক, ৰামে হওক, শ্যামে হওক কিয় অকল এনেকৈ লিখে ফ্ৰম ইয়ৰ ভেলেণ্টাইন? কোনোবাৰ ভালপোৱা ল'ৰা বা ছোৱালী নাথাকিলেও ভেলেণ্টাইন ডে পালন কৰিব পাৰি নে নোৱাৰি ভিডিঅ'টো শেষত কম, গতিকে চাই থাকক। নমস্কাৰ মিত্ৰ, ভেলেণ্টাইন ডেৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যিখিনি কথা জানো আপোনালোকক কওঁ আৰু আপোনালোকে যিখিনি জানে মোক ক'ব, কাৰণ কয় জ্ঞান বাঁটনে সে বৰ্তা হে। এই ঘটনাটো তৃতীয় শতিকাৰ। তৃতীয় শতিকাত ইটালীৰ ৰোম এখন শক্তিশালী সাম্ৰাজ্য আছিলে। ৰোমৰ ৰজা আছিলে ক্লৰিয়াছ দ্বিতীয়। তেওঁ এজন নিৰ্দয় আৰু অহংকাৰী ৰজা আছিলে। তেওঁ বিশ্বাস কৰিছিলে যে তেওঁৰ সৈন্যবোৰৰ ভিতৰত যিবোৰ সৈন্য বিবাহিত তেওঁলোকতকৈ অবিবাহিত সৈন্যবোৰ বেছি শক্তিশালী। সেইবাবেই তেওঁ এটা নতুন নিয়ম কৰিছিলে যে তেওঁৰ ৰাজ্যত ডেকাবোৰে বিবাহ কৰাব নোৱাৰিব। সেইবাবেই ৰজাৰ আদেশমতে কোনেও বিবাহ নকৰিছিলে, আৰু যদি কোনোবাই বিবাহ কৰাই তেওঁক ক্লৰিয়াছ ৰজাই শাস্তি প্ৰদান কৰিছিল। কিন্তু সেইটো সময়ত ৰোমত এজন খ্ৰীষ্টিয়ান চেইণ্ট অৰ্থাৎ সন্ত মহাত্মা বা বাবা এজন বাস কৰিছিলে, আৰু তেওঁৰ নাম আছিলে চেণ্ট ভেলেণ্টাইন। চেণ্ট ভেলেণ্টাইনে ৰজাৰ আদেশটো ভাল পোৱা নাছিলে, কাৰণ বিবাহ নকৰাকৈ কোনো পুৰুষ মহিলাই শাৰীৰিক সম্বন্ধ বনালে সেইটো এটা অবৈধ সম্বন্ধ বুলি ধৰা হয়। আপোনালোকে জানি আচৰিত হ'ব যে তৃতীয় শতিকাতেই চেণ্ট ভেলেণ্টাইনে ভাৰতীয় গ্ৰন্থৰ দ্বাৰাই এইটো কথা শিকিছিল যে সংহাৰ কৰিবলৈ বিবাহ অতিকৈ দৰকাৰী। সেইবাবেই তেওঁ ৰোমৰ বহুতো ব্যক্তিক বিবাহ কৰাই দিছিলে ক্লৰিয়াছ ৰজাই নজনাকৈ। কিন্তু কয় নহয়, সত্য কেতিয়াও লুকাই নাথাকে। এদিন ক্লৰিয়াছ ৰজাই সেই কথাটো গম পালে আৰু সৈন্য লগাই চেণ্ট ভেলেণ্টাইনক কালকোঠাৰীৰ ভিতৰত মানে জেইলত আবদ্ধ কৰি থবলৈ আদেশ দিলে। চেণ্ট ভেলেণ্টাইন যেতিয়া জেইলত আছিলে, সেই জেইলাৰ মানে মুখ্য সেনাজনৰ ছোৱালী চেণ্ট ভেলেণ্টাইনক প্ৰায় লগ ধৰিবলৈ জেইললৈ আহিছিল, আৰু এনেকৈয়ে ছোৱালীজনী আৰু চেণ্ট ভেলেণ্টাইনৰ মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিলে। জেইলাৰৰ ছোৱালীজনী অন্ধ আছিলে, কিন্তু এদিনাখন চেণ্ট ভেলেণ্টাইনে ছোৱালীজনীৰ চকুত ধৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু ছোৱালীজনীৰ দৃষ্টিশক্তি ঘূৰি আহিলে। এইখিনিতে এটা কথা কওঁ, যিটো ঘটনা কৈ আছোঁ সেইটো তৃতীয় শতিকাৰ আছিল, আজিৰ পৰা প্ৰায় 2000 বছৰ আগৰ। সেইকাৰণে হয়তো সেই সময়ত মন্ত্ৰ মাৰি চকুত হাত দিওঁতে চকু ঠিক হৈ গৈছে। কিন্তু আজিৰ ডেটত সেই বাবাক ভণ্ড বাবাবোৰক বিশ্বাস নকৰিব, নহ'লে চকু ভাল নহয় আৰু বেয়াহে হ'ব। গতিকে কম খৰচাত যদি কৰিব খোজে মই কওঁ নেপালত যাব, চকু ঠিক হৈ যাব, একদম কম খৰচা। ক্লৰিয়াছ ৰজাই যেতিয়া চেণ্ট ভেলেণ্টাইনৰ প্ৰেমৰ সম্পৰ্ক আৰু ছোৱালীজনীৰ দৃষ্টিশক্তি চেণ্ট ভেলেণ্টাইনে ঐশ্বৰিক শক্তিৰে ঘূৰাই অনা কথা গম পালে, তেতিয়া চেণ্ট ভেলেণ্টাইনক ৰাজহুৱা ফাঁচীৰ অৰ্ডাৰ দিলে। যিহেতু 1950 চনলৈ ইউৰোপৰ বহুতো কাউণ্ট্ৰীত ৰাজহুৱা ফাঁচী দিছিলে। 14 ফেব্ৰুৱাৰীৰ দিনাখনেই চেণ্ট ভেলেণ্টাইনক ফাঁচী দিছিলে। ফাঁচীৰ আগতে চেণ্ট ভেলেণ্টাইনে জেইলাৰৰ ছোৱালীজনীলৈ এখন চিঠি লিখিছিল, আৰু চিঠিখনত অকল লিখা আছিলে ফ্ৰম ইয়ৰ ভেলেণ্টাইন। তেতিয়াৰে পৰাই ৰোমত 14 ফেব্ৰুৱাৰীৰ দিনাখন ভেলেণ্টাইন ডে হিচাপে পালন কৰা হয়। আৰু আজিকালি আমাৰ ইয়াতো অৰ্থাৎ ভাৰতবৰ্ষতো একো নজনাকৈয়ে ভেলেণ্টাইন ডে পালন কৰে, আৰু কাৰ্ডখনত লিখে ফ্ৰম ইয়ৰ ভেলেণ্টাইন। কিন্তু এইটো শব্দ চেণ্ট ভেলেণ্টাইনেহে তেওঁৰ ভালপোৱা ছোৱালীজনী অৰ্থাৎ জেইলাৰৰ ছোৱালীজনীক চিঠিখনত লিখিছিলে। এয়াই আছিলে চেণ্ট ভেলেণ্টাইনৰ প্ৰেমৰ কাহিনী আৰু ভেলেণ্টাইন ডে পালন কৰাৰ কাহিনী। এটা কথা মই নিজৰ ফালৰ পৰা ক'ব খোজোঁ, আপুনি ভালপোৱা ছোৱালীজনীক বা ল'ৰাজনক এটা দামী টেডি বিয়াৰ বা এখন দামী কাৰ্ড বা দামী চকলেট দিলেই ভালপোৱা প্ৰমাণিত নহয়, বা ডাঙৰ ডাঙৰ প্ৰমিছ যেনেকুৱা মই তোমাৰ কাৰণে অমুক কৰিম তমুক কৰিম সেইবোৰ ক'লেই ভালপোৱা হৈ নাযায়। কাৰণ ভালপোৱা টকা পইচাৰে নহয়, মনেৰেহে হয়।
সঁচা ভালপোৱাক কেতিয়াও টকা পইচাৰে তুলনা কৰিব নোৱাৰি। আৰু ভেলেণ্টাইন ডে যে অকল ভালপোৱা ল'ৰা ছোৱালীৰ লগতহে পালন কৰিব পাৰি তেনেকুৱা কোনো কথা নাই। আমি মা দেউতা দাদা বাইদেউ ভণ্টি লগৰ ল'ৰা ছোৱালী সকলোৰে লগত এই ভেলেণ্টাইন ডে পালন কৰিব পাৰোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে ভালপোৱা ল'ৰা বা ছোৱালী নাথাকিলেও ভেলেণ্টাইন ডে পালন কৰিব পাৰি নে নোৱাৰি, অৰ্থাৎ ছিংগেল ল'ৰা ছোৱালীবোৰেও ভেলেণ্টাইন ডে পালন কৰিব পাৰে নে নোৱাৰে। মোৰ মতেদি পাৰে, কাৰণ আমি গান্ধী জয়ন্তীও পালন কৰোঁ, তাততো গান্ধী নাথাকে, গতিকে গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড নহ'লেও ভেলেণ্টাইন ডে পালন কৰিব পাৰি। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে আৰু ভৱিষ্যতে এনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোৰ পেজটো আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম। জয় আই অসম, তেজেৰে লিখিম আমি জয় আই অসম, জয় আই অসম, জয় জয় আই অসম। সেই নহয় মাতৃভূমিলৈ মৰম।